আপোনালোকে যদি ঘৰত এনেই আছে আপোনালোকে মাত্ৰ দিনত 1 পৰা 2 ঘণ্টা সময় ইনভেষ্ট কৰি এনেকুৱা ধৰণৰ লাইট নিজে বনাই এনেকুৱা ধৰণৰ মেচিনত ডেইলি আপোনালোকে 5 পৰা 10,000 টকালৈকে ইনকাম কৰিব পাৰে। কেনেকৈ এই ভিডিঅ'টো চাওক, গোটেইখিনি আপোনালোকে গম পাই যাব। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ বহুতৰে বহুত বেছি লাভ হ'ব। আপোনালোকে যদি ভাবি আছে কিবা এটা নতুন বিজনেছ কৰিম বুলি একদম কম পইচাত মানে 5,000 10,000 টকাতে আপুনি এটা বহুত ধুনীয়া বিজনেছ কৰিব পাৰিব আৰু যিটো বিজনেছত আপোনাৰ বহুত বেছি প্ৰফিটো হ'ব। মই এতিয়া বৰ্তমান আছো হিন্দুস্তান LED ৰ মেটেৰিয়েলছ। প্ৰথমতে মই এড্ৰেছটো কৈ দিওঁ মই ক'ত আছো। য'ত মই আছো বিল্ডিংটো হুছেইন কমাৰ্চিয়েল হয় আৰু লোকেশ্যনটো হ'ল গণেশগুৰিৰ গণেশ মন্দিৰৰ একদম ওচৰতে। আপোনালোকে দেখা পাইছে এইফালে চাৰিওফালে লাইট আছে, বহুত দামী দামী লাইট আছে। এইফালে চাওক এইবোৰ লাইট এইবিলাক কয় ঝুমুৰ লাইট। এই ঝুমুৰ লাইট আছে, বহুত বেলেগ বেলেগ ধৰণৰ লাইট আছে। যেনেকুৱা লাইট বিচাৰে, যেনেকুৱা লাইট থাকে সকলো ধৰণৰ এটা লাইট আছে। কিন্তু সেই লাইটবোৰ কেনেকে বনাই চেল কৰা হয়, গোটেই ৰ মেটেৰিয়েলছ বিলাক জইন কৰি কেনেকে চেল কৰা হয় কম দামত একদম 10 টকা 15 টকাৰ পৰা আৰম্ভ কৰি লাইট লৈ ধুনীয়াকে নিজে ইনষ্টল কৰি ফেলে এটা ভাল দামত বিকিব পাৰে আৰু বহুত এটা প্ৰফিট থকা এটা বিজনেছ হয়। আহক আপোনালোকক ধুনীয়াকে এই বিজনেছটো কেনেকে কৰিব পাৰি আৰু কিমান দামত লাইট লৈ আপোনালোকে কিমান দামত চেল কৰিব পাৰে, নিজে বনাই কেনেকে বনাই সেইটো দেখাম, মই মেচিনো দেখাম, গোটেইখিনি বস্তু আপোনালোকক দেখাই আছো। মোৰ লগত আছে এইফালে আফজুল দা আৰু ইয়াতে মই যেতিয়া আহি পেলাই বস্তুবিলাক দেখা পালো মই নিজে চক হৈ গলো মানে যে এনেকে বস্তুবিলাক হয়, এনেকেও বিজনেছ কৰিব পাৰি। বহুতে আজিকালি বিজনেছ কৰিম বুলি ভাবে আৰু বিজনেছ কৰিম বুলি ভাবার লগে লগে মাইণ্ডত আহি যায় যে বহুত পইচা খৰচ হ'ব, লাখ টকা যাব। কিমানৰ পৰা ষ্টাৰ্ট হ'ব পাৰে? আমাৰ ষ্টাৰ্টিং এনে 5,000 পৰা ষ্টাৰ্টিং কৰিব পাৰে বিজনেছ। বিজনেছ 5,000 পৰা ষ্টাৰ্ট কৰিব পাৰে। ওকে, আজিকালি মোবাইল এটা লওঁতে 10,000 টকা লাগে, 10,000 টকা কিন্তু আপোনাৰ 5-6,000 পৰা ষ্টাৰ্টিং কৰি ল'ব বিজনেছ আৰম্ভ কৰিব পাৰে। খালি নিজৰ ঠাইটো নিজে চাই ল'ব লাগিব আৰু মাৰ্কেটিংটো অলপ নিজে কৰিব লাগিব। এই বাল্বটো দেখা পাইছে আমি যিটো ঘৰত সকলোৱে ইউজ কৰো, এই বাল্বটোৰ দাম এনে নৰ্মেল কিনিব গ'লে কিমান হ'ব? গ'লে আপোনাৰ একদম লয়েষ্টলি 100 টকাকে ল'ব, 80 টকা 100 টকা লৈ লয়। এই লাইটটো আমি যদি কিনিব যাওঁ দোকানত 80 টকা 100 টকা 120 টকা এনেকা টাইপ পৰে। কিন্তু এই লাইটটো কেনেকে বনোৱা হয়, ইয়াতে মেচিন আছে, আপোনালোক আমি এই লাইটটো এনেকে বনাই দেখাম গোটেইখিনি বস্তু, কাৰণ ইয়াতে আছে আমাৰ গোটেই ৰ মেটেৰিয়েলছ। এইফালে দেখা পাইছে গোটেইখিনি ৰ মেটেৰিয়েলছ আছে। এই ৰ মেটেৰিয়েলছৰ পৰা নিজে লাইটটো এইটো বনাব পাৰি। মাত্ৰ 15 টকাত আপুনি লাইট এটা বনাব পাৰে। এনেকে 15 টকাত লৈ আপুনি 100 টকাত চেল কৰক নিজে। মেচিনো দাদাহঁতে প্ৰভাইড কৰি দিব, শিকাই দিয়া হয় কেনেকে বনোৱা হয় লাইটটো। আৰু লগতে চবতকে ইণ্টাৰেষ্টিং বস্তু ব্ৰেণ্ডিঙো কৰা হয়। যেনে আপোনাক উদাহৰণ মই দি আছো, এইটো চাওক এটা মোৰ নামত দাদা এটা বনাই থৈ দিছে, বিকাশ চেত্ৰী। এইফালে চাওক এটা বনাই থৈ দিয়া হৈছে। এনেকুৱা ধৰণৰ নিজৰ নামত ব্ৰেণ্ডিঙো কৰিব পাৰে। এইটো আপোনালোকৰ ফালৰ পৰা কৰি দিয়া হয় নেকি? এইটো চাওক পেকেটতো নাম আছে, বিকাশ চেত্ৰী বুলি নাম বঢ়িয়াকে দিয়া আছে ধুনীয়াকে। এইটো এটা এনেকুৱা বনোৱা হৈছে, মানে নিজৰ ব্ৰেণ্ডিঙো কৰি ল'ব পাৰি। আমি এতিয়া প্ৰথমতে লাইট কি লাইট আছে আৰু কিমান দামৰ পৰা এটা আৰম্ভ। আপোনালোকে ৰিটেইলটো এতিয়া নকৰে? আমি ৰিটেইল নকৰো, আমি অকল হোলসেল কৰে। দাদাহঁতে অকল হোলসেল কৰে। যদি আপোনালোকৰ দোকান আছে তেনেহ'লে দাদাহঁতক কণ্টেক্ট কৰিব পাৰে। যদি আপোনালোকে ইলেক্ট্ৰিচিয়ান হয় কোনোবা, বা আপোনালোকে ইলেক্ট্ৰিক কামৰ লগত জড়িত, বা আপোনালোকৰ অসমৰ যিকোনো ঠাইত অল অভাৰ আছামত আপোনালোকৰ যদি দোকান আছে দাদাহঁতক কণ্টেক্ট কৰিব পাৰে। ইয়াতে বহুত ভেৰাইটি লাইট আছে, যিবোৰ লাইট আপোনালোকক মই দেখাই আছো। আৰু আপুনি যদি নতুনকৈ কিবা বিজনেছ কৰিম বুলি ভাবে আৰু আপোনাৰ যদি ইলেক্ট্ৰিক বস্তুত যদি অলপ ইণ্টাৰেষ্ট আছে তেনেহ'লে আপোনালোকে এইটোত এবাৰ হ'লে কণ্টেক্ট কৰি দাদাৰ লগত কথা পাতি চাব। বহুত বেছি আপোনাৰ লাভ হ'ব আৰু এটা বহুত ভাল বিজনেছ আপোনালোকে কৰিব পাৰিব। এইবোৰ লাইট বহুত আজিকালি দেখা পোৱা যায় হোম ষ্টেবোৰত বা হোটেল ৰেষ্টুৰেণ্ট বিলাকত। মাত্ৰ 280, 280 টকা। এইটো এনে কিনিব গ'লে অনলাইনত দাম বহুত আহি যায়, 700 টকা এনে 700 টকা পৰি যাব। আৰু এইটো ঝুমুৰ আছে ষ্টাৰ্টিং আপোনাৰ আহিব 570 পৰা। এইটো ঝুমুৰ লাইট মাত্ৰ 570। আৰু এইটো যদি মই দোকানত ল'ব যাওঁ তো এটা 1200-1300 মান ল'ব। আৰু এইবোৰ লাইট কিমান আহে? এইবোৰ অনলি ফৰ 500। এইটো 500, এইবোৰ 500। এইটো খালি 780 পৰিব। 780 এই তিনটাৰ সেট থাকে 1200 টকা। তিনটাত 1200 টকা, মানে এটা 400 টকাকে আহিলে। 400 টকাত ইমান ধুনীয়া লাইট আপোনালোকে দেখা পাইছে এইফালে ওপৰত। আৰু আমি যে সৰু লাইট যদি চাওঁ কিবা কিবি, আৰু সৰুটো আপোনাৰ 9 ওয়াটৰ, এইবোৰ তো ৰ মেটেৰিয়েল আহি যাব। এইবোৰ কিমান আহে? এইবোৰ আহে 250। এইটো আপোনাৰ ৰেডি পাই যাব 50 ওয়াট। তো আপোনাৰ মাৰ্কেটত গ'লে 1000-1200 এনে বিক্ৰী হয়। 250 লাইট আহিছে চাওক, 50 ওয়াটৰ। আমিও কিবা কিবি লাইট অকমান লৈ যাম ঘৰৰ কাৰণে। কোৱালিটি আছে, নন ওয়াৰেন্টি আছে, এইটো ওয়াৰেন্টি আছে। ও বা এইটো পুৰা পোহৰ আছে ন? এইটো কিমান হয় দাম? 400। বা এইটো লাইটটো চাওক, কি নাম কয় লাইটটো? এইটো UFO লাইট বুলি কয়। UFO লাইট। এইটো 330 পৰিব। এইটো অলপ দাম আছে, কিন্তু আপোনাৰ কোৱালিটি এনেকা। আপোনালোকে দেখা পাইছে বহুত ধুনীয়া হয় লাইটিং। আৰু এইটো সুইচৰ লগত কালাৰটো চেঞ্জ হয়। মোবাইলত যি বাজাব ব্লুটুথ সিস্টেম হয়, ইয়াতে কালাৰটো চেঞ্জ হ'ব আৰু মোবাইলত যি বাজাব। এটা বহুত ইউনিক লাইট দেখা হৈছে, মিউজিক লাইট। এইটো মোবাইলত বাজি আছে
মোবাইলত যি আপোনাৰ অনলি ফৰ 3000 পৰিব এনে মাৰ্কেটত 7000 8000 বিক্ৰী হৈ আছে বাপৰে বাপ আৰু এইখিনি হ'ল গোটেই পাৰ্টস হ্যাঁ এইবিলাক গোটে পাৰ্টস মানে মেইন লাইটবোৰৰ ভিতৰৰ বস্তুবিলাক হয় এইখিনি বস্তু নি ফালে নিজে বনাই বিকিব পাৰে প্ৰফাইল লাইট হ্যাঁ প্ৰফাইল এটা এনেকুৱা কি গেটতে লগাই নেকি তো গেট সেট গৰৰ বাউন্ডাৰীত গৰৰ পুৰা ভিতৰত মাৰিব পাৰে এইটো কেনেকৈ আহে মানে দামটো কেনেকুৱা টাইপৰ আহে মিটাৰ আপোনাৰ 17 mm এটা আহে 25 mm 17 mm টো আপোনাৰ পৰে 50 টকাকে মিটাৰ আৰু 25 mm টো আহিব 80 টকাকে মিটাৰ আৰু বাকি লাইটটো বেলেগ এইটো ফ্ৰেমৰ দামটো কৈছো আৰু লাইটটো বেলেগ লাইটটো ভিতৰতো আহে ভাল লাগিছে নতুনকৈ আহিছে এইটো প্ৰফাইল লাইট বহুত ধৰণৰ লাইট থাকে আমাৰ সকলোৰে ঘৰত হোটেল হওক ৰেষ্টুৰেণ্ট হওক এই লাইটবোৰ কেনেকৈ বনোৱা হয় এইটো আপোনালোকক মই এটা দেখাম পুৰা লাইভ আমি বনাম এটা লাইভ ধুনীয়াকৈ গোটেইখিনি আমাৰ লগত মেটেৰিয়েল আছে 9 ওয়াট এইটো ডিফিউজাৰ বুলি কয় এইটো বডি এইটো আপোনাৰ ডিওবি পিসিবি কয় ডিওবি পিসি কোৱা হয় এইটো বিটুইন এইটো কেপ বুলি কয় ওকে এই বস্তুটো যে বনাব আপোনালোকে যদি বিজনেছ ষ্টাৰ্ট কৰে এনেকুৱা ধৰণৰ বহুত লাইট আছে ওকে ইন্টাৰেষ্টিং বস্তুটো মোৰ ভাল লাগিছে কি আপোনালোকে ইয়াৰ পৰা লাইট নি ফেলে বিকিব নালাগে আপোনালোকে ইয়াৰ পৰা মেটেৰিয়েল লৈ ফালে গৈ নিজে বনাব পাৰে এইটো মেচিনটো কি নাম কয় দাদা এইটো মেচিন প্ৰেছিং মেচিন বুলি কয় প্ৰেছিং মেচিন এই মেচিনতে লাইটটো বনোৱা হয় এই মেচিন ললে আৰু সব বাল্ব বনাব পাৰে যিকোনো বাল্ব ডাঙৰ সৰু সাইজ সব বনাব পাৰে সিঙ্গল এটা মেচিন আছে এই মেচিন দি খালি এটা কোৱালিটি দুটা কোৱালিটি বনাব পাৰে এই মেচিনটো দুটা কোৱালিটি খালি অনলি এইটো আহিব আৰু এসিডিসি বাল্বটো আহিব ওকে এই দুটা কোৱালিটি এইটো দি বনাব পাৰে এই সিঙ্গল এইটো মেচিন দি আৰু এইটো মেচিন ললে আপুনি 5 ওয়াট 7 ওয়াট পিডিক্স টাইপ সিস্টেম এভৰিথিং ডাঙৰ লাইট সব কৰিব পাৰিব এই দুটা মেচিনে মেইন হ'ল এনেকে বাল্ব বনোৱা মেচিন আৰু লগতে আপোনালোকে এই মেচিন মেটেৰিয়েল লৈ নিজে আপোনালোকে যিমান বনাই সিমান বিকি থাকক মানে লাইট এনেকে ৰেডিমেড কিনিব নালাগে আপুনি মেটেৰিয়েল লওক বহুত কম দামত মেটেৰিয়েল আহে আৰু এইটো বনাই পেলাই মানে বহুত পাৰ্চেন্ট প্ৰফিটটো বহুত পাৰ্চেন্ট 50% বেনিফিট লৈ হোলসেল কৰিব আৰামত আপুনি এইখিনি মেটেৰিয়েলত মাত্ৰ 15 টকাৰ পৰা 20 টকা যায় আৰু যিটো লাইট আপোনালোকে 100 টকা 120 টকাত বিকিব পাৰে মেচিনটোৰ দামটো কিমানটো কৈ দিয়ক এইটো সৰুটো এইটো দাম 1200 টকা এইটো 1200 টকা মাত্ৰ ইয়াতে পাই যাব আপোনাৰ আৰু এইটো মেচিনটোৰ দাম এইটো মেচিন ললে 2800 টকা মেচিন 2800 টকা মাত্ৰ দুটা মেচিন মিলাই আপোনাৰ 4000 টকা এই দুটা মেচিন মিলাই মাত্ৰ 4000 আহিব আৰু এই 4000ত আপোনালোকে নিজে ঘৰত বহি লাইট বনাই বিকিব পাৰিব এইটো আপোনাৰ নামে আমি প্ৰিন্টিং কৰি ৰাখিছো ওকে থ্যাংক ইউ এইটো আপুনি যদি এটা বেলেগ যদি লাগে আমি কৰাই দিও খালি 1 টকা কি আমি পাই পিছত লব ঠিক আছে পার পিছত 1 টকা কৰি লও বডি আৰু পেকেট দুটা এক লগ বনাই দিম দুটা মিলাই 1 টকা পৰে পেকেট এটা বনাই দিব আপোনালোকক যদি লাগে এনেকুৱা পেকেটত আৰু এইটো ব্র্যান্ডিং কৰি দিব আপোনাৰ নিজৰ নাম বা নিজৰ কোম্পানীৰ নাম যি আছে খালি 1 টকাকে দিব লাগিব ঠিক আছে 1 টকাত এইটো বঢ়িয়া বস্তু এইটো একদম ইজি হয় এনেকে এটা ডিওবি পাই যায় এই ডিওবি এন আৰু এল বুলি এটা অপচন আছে ইয়াতে এন আৰু এল লিখা আছে তাতে দুটা হামাই দিব লাগে একদম ইজি এই মাইকি মানেও কৰিব পাৰে একদম ইজি প্ৰসেস ঘৰত বহি গাঁৱত একদম আৰু এইটো বিজনেছটো ধুনীয়া কাম হয় আমি দেখা পোৱা যায় যে আপোনাৰ সেই হেৰি যে বনাই যে আপোনাৰ এই বেকাৰী পেকেট যে বনাই যে ঘৰত বহি মাও বনাইছিলে ঘৰতে এই বিজনেছটো বঢ়িয়া হয় ঘৰতে বহি গাঁৱৰ গোটেই মানুহখিনি আপোনালোকে লাইট প্ৰভাইড কৰক এইটো আমি এই দুটো সোমাই দিছো ওকে তো এইটো সোমাই দিম একদম ইজি প্ৰসেস হয় একদম সিম্পল এটা লাইট বনাওতে 1 পৰা 2 মিনিট লাগিব আৰু 1 ঘণ্টাত আপুনি 50 60টা লাইট বনাই দিব দিনটো যদি 2 ঘণ্টা আপুনি টাইম দিয়ে মেচিনটো লৈ ফেলে আপুনি 100টা 150টা লাইট আৰামত বনাই দিব 150টা লাইট বনালে আপুনি 100 টকাকে কিমান হৈ যায় 15000 অনেকা হৈ যায় 15000 টকা হৈ গ'ল আৰু 15000 টকা আপুনি বস্তু কিমান টকা কিনিলে এই 5000 টকা বস্তু কিনিলে 5000 টকা বস্তু কিনি ডাইৰেক্ট 20000 টকা পাই আছে প্ৰফিট সব বহুত এটো ইয়াতে ফিটিং কৰা আছে মেচিনটো ওকে এটো ইয়াতে এনেকা সোমাই দিম ঠিক আছে সোমাই এটা মান এনেকা টানি দিলে এটো লক হৈ যায় ওকে এটো লক হৈ গ'ল ওকে ওপৰত ডিফিউজাৰটো লগাই দিম লগাই কোনো এটো 2 মিনিটৰ কাম বস এটো অলপ জোৰকে প্ৰেছ মাৰিলে লাগি যায় ওকে জ্বলি গ'ল লাইট বহুত এটা ভাল এক্সপিৰিয়েঞ্চ দাদাৰ ভিডিঅ' মই আগতে চাইছিলোঁ ডিম্পু ভাই আহিছিলে দাদাৰ ওচৰত মই ভিডিঅ'টো চাইছিলোঁ আৰু মই নিজে আহি যেতিয়া আজি এক্সপিৰিয়েঞ্চ চালোঁ মানে বস্তুটোৰ বহুত বেছি ভাল লাগিল চেত্ৰী খালি ভুলকে পালনটো ভুল হৈ গ'ল একো নাই বিকাশটো ঠিকে আছে 2 মিনিটত এটা লাইট কেনেকৈ বনায় আৰু সেই 2 মিনিটত লাইটটো বনাই আপুনি ঘৰত বহি পেলাইও ধুনীয়াকৈ এটা বিজনেছ আৰম্ভ কৰিব পাৰে আপোনালোকে সৰুকৈ ষ্টাৰ্ট কৰক গাঁৱৰ মানুহখিনি লগ লাগি বা আপোনাৰ 2-3 মান লগ লাগি গাঁৱৰ মানুহ বা ঘৰত যোনে এনেই বহি আছে ভাবিছে কিবা এটা কৰোঁ এইটো 100% চলিব এইটো বিজনেছত মানে লছ নাই আৰু এইটো বিজনেছত আপুনি এনেও ইমান টাইমো দিব নালাগে মই যেনেকৈ ক'লোঁ আপুনি 1 পৰা 2 ঘণ্টা মাত্ৰ টাইম দিয়ক এই বিজনেছটোত এনেকুৱা মেচিন লৈ ঘৰত বনাওক লাইট ওচৰে চুবুৰী যেতিয়া মাউণ্ট টু মাউণ্ট এনেই ভাড়ে লৈ যাব ওচৰে চুবুৰীয়ে যেতিয়া গম পাব লাইট বনাই আছে তে দোকানত
100 টকাত কিনাতকে আপোনাৰ পৰা 80 টকাতে কিনিল, কম প্ৰফিট লওক আপুনি প্ৰথমতে, এটা বঢ়িয়া হয়। কাৰণ কিছুমান ঠাইত দেখা পোৱা যায় দোকানবিলাক বহুত দূৰত থাকে, ঘপককে লাইট বেয়া হৈ গ'ল, এনেকুৱা এটা সৰুকে ধুনীয়া বিজনেছ কৰিব পাৰে, যিটোত প্ৰফিটো ভাল আছে, কষ্টও কম আছে আৰু ইনভেষ্টমেণ্টো কম। চবতকে ইম্পৰ্টেণ্ট হ'ল ইনভেষ্টমেণ্ট। 5,000 পৰা ষ্টাৰ্টিং কৰিব। ইনভেষ্টমেণ্টটো একদম কম হয়। আৰু এই মেচিনটো আপুনি এবাৰ কিনি ল'লে এইটো আপোনাৰ প্ৰপাৰ্টি হৈ গ'ল, আপুনি আৰু বাৰ বাৰে আৰু এইটো মেচিনৰ ইমান মেইনটেনেন্সো নাই চাগে, মেইনটেনেন্সো নাই। কিছুমান মেচিন থাকে বহুত মেনুৱেল মেচিন হয়, কিছুমান মেচিনত বহুত কিবা কিবি থাকে মানে চিষ্টেম উল্টা পুল্টা, কিন্তু এইটোত আপুনি একদম ইজিটো মানে হেৰি কৰাটো ইজি হয়, কৰাটো ইজি। এইটোতো দেখা পায় ডাইৰেক্ট ওৱান টেকতে হৈ গ'ল তাতে ধুনীয়াকৈ। এই লাইট কেইটা দেখা পাইছে, এইকেইটা হ'ল ঝুমুৰ লাইট, বেলেগ বেলেগ ধৰণৰ ঝুমুৰ লাইট আছে। আৰু ইয়াতে স্পেচিয়েল বস্তুটো হ'ল যে এই ঝুমুৰ লাইটৰ কালাৰটো চেঞ্জ হয়, কালাৰ চেঞ্জ কৰি দিয়ক দাদা, এই চাওক বেলেগ বেলেগ কালাৰ চেঞ্জ হয় এইকেইটা লাইটত, দেখিছে? আপোনাৰ হিচাপত আপোনাৰ যিটো ৰুমৰ যেনেকুৱা কালাৰ সেনেকুৱা টাইপত কালাৰ থৈ দিব পাৰে। আৰু এটা ইণ্টাৰেষ্টিং বস্তু, এই যিটো ঝুমুৰ লাইটৰ ভিতৰত বক্সো আছে, স্পিকাৰ আছে লগতে মানে লাইটৰ। এইবিলাক কিমান হয়? এইটো বহুত আহিব দাম। এইটো আপোনাৰ আহিব অনলি ফৰ 6,000। 6,000? এইটো আপোনাৰ 24 ইঞ্চি অনলি ফৰ 6,000। 6,000ত বক্সো আছে লগত, লাইটো আছে, মাল্টি কালাৰ। তে বহুত দেখোন। এইটো যদি ৰিটেইলত ল'ব যাওঁ, ৰিটেইলত ল'লে এইটো 15,000 মান ল'ব। 15,000 20,000 টকা ল'ব। এইটো আমি হোলসেল কৰো অনলি ফৰ 6,000। 6,000 ঝুমুৰ পৰা আমি ওৱান পিচ হ'লে দি দিওঁ। ওৱান পিচ হ'লে ওৱান পিচ যদি আপোনাক ওৱান পিচ লাগে ঝুমুৰ লাইট, আপোনালোকে ল'ব পাৰে মানে, এইটো আপোনাৰ ওৱান পিচো দি দিয়া হয়। বা এইটো ইমান খাতৰা পাৱাৰ লাইটত, মোবাইলত ফকাছ ল'ব পাৰে নাই, ফকাছ ল'ব পাৰে লাইটত, ইমান পাৱাৰ। এইটো ৰেড টাইপ হৈ আছে না, ফকাছ ল'ব পাৰে নাই। এতিয়া লৈছে, এতিয়া ওয়্যারবোর্ড পাই যাব, এই যে গড়ত লাগাই যে ওয়্যারবোর্ড, এইটো আমাৰ তাতে হোলসেল ৰেটত পাব, যেমন 1.1 mm যেটো ওয়্যার, কোনটো ওয়্যার হয়? এইটো কপাৰ ওয়্যার। ওকে 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 ওকে। গড়ত যেটো ওয়্যারিং কৰে হেলোনেক্স আইএসআই স্ট্যান্ডার্ড মার্ক আছে, এইবোৰ আইএসআই স্ট্যান্ডার্ড মার্ক আছে। এইটো আপোনাৰ ষ্টাৰ্টিং আহিব 1 mm টো আহিব আপোনাৰ 870 টকাৰ পৰা ষ্টাৰ্টিং আহিব। ওকে ওকে। আৰু 1.5 mm টো আহিব 1320 টকা। ইম্পৰ্টেণ্ট বস্তু দেখাই আছো, ইয়াতে দেখা পাইছে হেলোজিন লাইট বুলি কয় এইকেইটা। এই গোটেইখিনি হেলোজিন ডিপাৰ্টমেণ্ট, কাৰণ ইয়াতে চব মই প্ৰথমৰ পৰা কৈ আছো, লাইটৰ চব মানে ভেৰাইটি ইয়াতে আছে। আপোনালোকৰ যিমান আছে ঝুমুৰ লাইট, সৰু লাইট, ডাঙৰ লাইট, নাইট লাইট, ডে লাইট, মিউজিক লাইটো আছে, সব লাইট ইয়াতে আছে, লগতে হেলোজিনো আছে। আপোনালোকৰ যদি শ্ব' আছে, ষ্টাৰ্টিং আহিব আপোনাৰ 50 ওয়াট 450 টকা। 450 টকাৰ পৰা ষ্টাৰ্টিং হেলোজিন দেখা পাইছে। এই হেলোজিনটো বহুত আজিকালি শ্ব' বিলাকত চবে লগাইছে। এইটো 240 ওয়াট। বাপৰে বাপ, এইটো বহুত পোৱাৰ হ'ব ন? এইটো বহুত পোৱাৰ, এইটো আমাৰ পৰে 1050। বাপৰে বাপ, মাৰ্কেটত গ'লে 2500-2600 এনে। এটাকে ৱাৰেণ্টি থাকে নে? ৱাৰেণ্টি এই বস্তু সেম ৱাৰেণ্টি দিব পাৰে, মানে ৱাৰেণ্টি দিলে ৰেটটো অলপ বঢ়াব লাগে, বৰফটো বঢ়াব পাৰে। পিচিবি ড্ৰাইভাৰৰ এক্সট্ৰা পইচা পাই যায়। এইটো বহুত পোৱাৰ হ'ব ন? এইটো বহুত বঢ়িয়া পোৱাৰ। এইকেইটা দেখা পাইছে, গোটেইকেইটা ভেৰাইটি আছে। এইকেইটা আপোনালোকে হ'লচেলৰ কাৰণে লৈ যাব পাৰে, কিবা প্ৰগ্ৰেম আছে। 100 ওয়াটৰ, কিন্তু এইটো আপোনাৰ ৱাৰেণ্টি আছে ডাইৰেক্ট 1 ইয়াৰ। এইটো 1350 টকা আহিব। এইটো ভাল মানে পোহৰ আহিব। এইটো এনেকে বহুত খিনি বস্তু আছে, হেলোজিনৰে হওক, প্ৰগ্ৰেমৰে হওক। ডিজেল লাইটো আছে আপোনাৰ, ডিজেল লাইট এইকেইটা 650। কালাৰ চেঞ্জ হৈ থাকে। 650 এইটো ন? 650 টিউব লাইট আছে, এনেকুৱা ডিজাইনিং লাইট। এই ভিডিঅ'টো বনোৱাৰ এইটো এটা মটিভ যে আপোনালোকে যদি ঘৰত এনেই থাকে, বা কিছুমানে হাউচ ৱাইফ থাকে এনেই, বা ঘৰত দিনটো এনেই থাকে, কিবা এটা কাম কৰিম বুলি ভাবি আছে, এক্সট্ৰা ইনকাম কৰিম বুলি ভাবি আছে, তে এইটো মেচিন নল'লেও কথা নাই। এইটো মেচিনে ব্যৱহাৰ কৰি মাত্ৰ 1200 টকাৰ মেচিন, আৰু এনেকুৱা ধৰণৰ ৰ' মেটেৰিয়েল লৈ, আপোনালোকে দেখা পাইছে বোলে, ৰ' মেটেৰিয়েল লৈ ফালে ধুনীয়াকৈ আপোনালোকে দিনটোত 1-2 ঘণ্টা সময় দি ফালে আপোনালোকে আৰামত 5,000 বা 10,000 টকা ইনকাম কৰিব পাৰে। প্ৰথমতে অকণমান দিগদাৰ হ'ব, কিন্তু আৰামত যেতিয়া আপোনালোকে গম পাব আপুনি লাইট বনাই আছে, ধুনীয়া এইটো চেলো হ'ব, মানুহে আপোনাৰ পৰা ল'ব, আপোনাৰ নিজৰ ব্ৰেণ্ডিঙো হ'ব। এনেকৈ এটা বহুত ভাল এইটো এটা বিজনেছ, এটা আইডিয়া হয়, যিটো আপোনালোকে কৰি ফালে আপুনি গ্ৰ' হ'ব পাৰে, আপোনাৰ এটা নতুন এটা ইনকামৰ ৰাস্তাও মুকলি হৈ যাব পাৰে। দাদাক লগ পাই বহুত বেছি ভাল লাগিলে। লগতে এইফালে হিন্দুস্তান LED ৰ' মেটেৰিয়েলছ, দাদাহঁতৰ এইটো কোম্পানী হয়। ইয়াতে নম্বৰো দিয়া আছে, মই ডেছক্ৰিপশ্যনতো দাদাহঁতৰ নম্বৰ দি দিম, কণ্টেক্ট নম্বৰ দি দিম, এড্ৰেছ দি দিম। আপোনালোকে দাদাক ফোন কৰিব, দাদাক ফোন কৰি কিনে সুধিব, আইডিয়া ল'ব দাদাৰ পৰা যে বিজনেছ কেনেকৈ কৰিম, কেনেকুৱা এইটো লাইনত আগবাঢ়ি যাব পাৰিম। অল অভাৰ আছামত আপোনালোকে যিকোনো ঠাইতে হওক, দাদাৰ লগত কণ্টেক্ট কৰিব, দাদাহঁতে শিকাই দিব ধুনীয়াকৈ কেনেকৈ বিজনেছটো কৰিব পাৰি, লাইট কেনেকৈ বনাব পাৰি। আপোনালোকে এটা অহাৰ পিছত দেখাই দিব, ট্ৰেইনিং দি দিব। 2 মিনিটত এনেকুৱা এটা লাইট বনি যায়। ডিটেইলছ ডেছক্ৰিপশ্যনত মই দি দিম। নতুন এটা যদি বিজনেছ কৰিম বুলি ভাবি আছে, এই বিজনেছটো কৰিব পাৰে মাত্ৰ 4,000-5,000 টকাৰ পৰা। থেংক ইউ ছ' মাছ। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিব, ফেচবুকত যিসকলে চাই আছে শ্বেয়াৰ কৰি দিব। কাৰোবাৰ নহয় কাৰোবাৰ এই ভিডিঅ'ৰ পৰা 100% লাভ হ'বই হ'ব। থেংক ইউ, বাই বাই, জয় অসম।